তো হাই গাইজ, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পালোঁ। তো আজি আমি ভিডিঅ'টো কভাৰ কৰিম নিউলি লঞ্চ হ'ব লগা মাৰুতি চুজুকি চিলেৰিয়ৰ ওপৰত। যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ আহিব লগা এনেকুৱা ধুনীয়া গাড়ী বা বাইকৰ নিউ আপডেটবোৰ আপোনালোকে পাই থাকে। চ' এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। দেশৰ আটাইতকৈ ডাঙৰ 4 হুইলাৰ কোম্পানী মাৰুতি চুজুকি এখনকৈ নেক্সট জেনেৰেশ্যন কাৰবোৰ লঞ্চ কৰাৰ কথা চলি আছে। এইবোৰ গাড়ীৰ ভিতৰত নেক্সট জেনেৰেশ্যন চিলেৰিয়ৰ পৰা নেক্সট জেনেৰেশ্যন ভিটালৈ থাকিব। আৰু আজি আমি কথা পাতিম নেক্সট জেনেৰেশ্যন বিষয়ে, নেক্সট জেনেৰেশ্যন চিলেৰিয়ৰ বিষয়ে। ইয়াৰ স্পেচিফিকেশ্যন, লঞ্চিং ডেট, প্ৰাইচ আদি সকলোবোৰ আমি এইটো ভিডিঅ'তে আলোচনা কৰিম। চ' ভিডিঅ'টো অলপো যাতে স্কিপ নকৰে। চ' আমি সকলোবোৰ কোৱাৰ আগত এটা কথা আমি কম যে এইখন গাড়ী বৰ্তমান প্ৰি বুকিং ষ্টাৰ্ট হৈ গৈছে আৰু এইখন গাড়ীৰ লঞ্চিং ডেট তাৰমানে মিডিয়া ৰিপৰ্টৰ মতে লঞ্চিং ডেটটো আগষ্টৰ লাষ্টত কোৱা যায় আছে 2021। এইখন গাড়ী যদি আমি স্পেচিফিকেশ্যনলৈ যাওঁ তেতিয়াহ'লে এইখন গাড়ী মাৰুতি চুজুকিয়ে বহুত আগৰ পৰাই এণ্ট্ৰি লেভেল হেচবেক ফ্ৰেম চেচি আধাৰত তৈয়াৰ কৰা দেখা যাব। আৰু আপোনালোকে এইখন কাৰত হেডলেম্পটোত ডাঙৰ চেঞ্জ দেখা পাব আৰু দুটা ইঞ্জিন থাকিব, অৰ্থাৎ 2 ধৰণৰ ইঞ্জিন থাকিব আৰু লগতে নিউ ফিচাৰ থাকিব, প্লাছ টাৰ্ব'চাৰ্জ পেট্ৰল ইঞ্জিন 1.5 লিটাৰৰ 4 চিলিণ্ডাৰ ইঞ্জিন থাকিব। আৰু এইখন গাড়ীত একদম মেক্সিমাম যোনটো আপোনালোকৰ HP সেইটো 66 HP আৰু NM যোনটো টৰ্ক হয় সেইটো 110 নিউটন মিটাৰ টৰ্ক পোৱা যাব। 5 AMP গিয়াৰ পাব। আৰু মাৰুতি চুজুকিৰ পৰা কোৱা যায় আছে যে অফিচিয়েলি যে এইখন গাড়ীয়ে 28ৰ পৰা 32 মাইলেজ দিব। লগতে মই যে অলপ আগত কৈছিলোঁ যে কি বোলে হেডলেম্পত ডাঙৰ চেঞ্জ দেখা যাব, যে LED প্ৰজেক্টৰ হেডলেম্প আৰু লগতে ডে টাইম ৰানিং লাইট, লগতে নতুন এল' হুইল দেখিবলৈ পাব। অৰ্থাৎ আগৰ যিখন চিলেৰিয় আছিল BS4 সেইখন গাড়ীত আপোনালোকে এইটো দেখা পোৱা যোৱা নাছিল, কিন্তু এইবাৰ যোনটো BS6 চিলেৰিয় আহিব এইবাৰ অলপ হেচবেক কাৰত, অৰ্থাৎ হেচবেক কাৰ সেইটো সকলোৱে জানে যে হেচবেক কাৰ কি হয়, তো কোনখিনি কাৰক হেচবেক কাৰত ধৰা হয়। চ' হেচবেক কাৰৰ আধাৰত এইখন গাড়ী বনোৱা হৈছে আৰু আপোনালোকে হেডলেম্পটো LED প্ৰজেক্টৰ হেডলেম্প পাব, লগতে ডে টাইম ৰানিং লাইট পাব। যদি আমি তাৰে পিছত যদি আমি হওঁ এল'ই হুইল পাব, এল'ই হুইল দেখিবলৈ পাব। চ' এতিয়া আমি তাৰ নেক্সট স্পেচিফিকেশ্যনলৈ যাম। চ' ভিডিঅ'টো চাই থাকক। আৰু আপোনালোকে এল' হুইলটো দেখিবলৈ পাব 160 ইঞ্চৰ ডায়মণ্ড কাট এল' হুইল, নিউ ডিজাইন বাম্পাৰ, অৰ্থাৎ আগৰ যোনটো বাম্পাৰ আছে সেইটো নতুন দেখিবলৈ পাব। আৰু স্মাৰ্টফোন ষ্টুডিঅ', টাচ স্ক্ৰীন, হিটাৰ, ফেব্ৰিক। ক'বলৈ গ'লে আগৰ চিলেৰিয়তকৈ এইখন গাড়ী বহুত ক্ষেত্ৰতে কমফৰ্ট লেভেল পাব, অৰ্থাৎ কমফৰ্টনেছ পাব। ডেছবৰ্ড ব্লেক কম্বিনেশ্যন, অৰ্থাৎ যোনখন আগৰ ডেছবৰ্ড থাকিব সেইখন ব্লেক কম্বিনেশ্যন থাকিব। অটোমেটিক এক্সটেবল চিলেৰিয় আৰু 2.0 এয়াৰ পিউৰিফিকেশ্যন থাকিব। 7 ইঞ্চ টাচ স্ক্ৰীন, যে এণ্ড্ৰইড অটো নেভিগেশ্যন আৰু iOS ছাপোৰ্ট কৰিব, লগতে ভইচ কণ্ট্ৰলেৰে ইত্যাদি। অৰ্থাৎ আপোনালোকে ইয়াত ভইচ কণ্ট্ৰল দি যিকোনো কামাণ্ড দিব পাৰে আৰু এই কামাণ্ডৰ তৎক্ষণাত ৰেছপন্স কৰিব। ৱায়াৰলেছ চাৰ্জিং থাকিব আৰু যোনটো আপোনাৰ বুট স্পেচ সেইটো আগৰ চিলেৰিয়তকৈ এইবাৰৰ চিলেৰিয়খনত বুট স্পেচটো বহুতেই বেছি থাকিব। লগতে আৰু কিছুমান ক'বলৈ গ'লে আৰু কিছুমান ফিচাৰ্ছ আছে, যেনেকুৱা ক্লাইমেট কণ্ট্ৰল, ডুৱেল টোন হেড, এডভান্স ছেফটি। ক'বলৈ গ'লে এইখন গাড়ী এইবাৰ এটা বস্তু চুজুকিয়ে এইবাৰ গুৰুত্ব দিছে যে ছেফটিৰ ওপৰত, কাৰণ চুজুকিৰ গাড়ী আগৰ পৰাই অলপ ছেফটিৰ ক্ষেত্ৰত অলপ ক'বলৈ গ'লে দুৰ্বল। চ' এইবাৰৰ যোনখন হেচবেক আধাৰত চিলেৰিয় লঞ্চ হ'ব সেইখন গাড়ীত 80% ষ্টেইনলেছ ষ্টীলেৰে বনোৱা হ'ব। আৰু ফ্ৰণ্টত থাকিব 4টা এয়াৰবেগ, ছাইডত থাকিব 2টা এয়াৰবেগ। লগতে আমি যদি তাৰ ছেফটি ছিষ্টেমটো চাবলৈ যাওঁ, লগতে কি থাকিব, EPD ABS থাকিব, ৰিভাৰ পাৰ্কিং চেন্সৰ থাকিব, ট্ৰেকশ্যন কণ্ট্ৰল থাকিব, স্পীড এলাৰ্ম ছিষ্টেম থাকিব। লগত স্পীড এলাৰ্ম যদি হাই স্পীড যায় তেতিয়াহ'লে সি এলাৰ্ট কৰি দিব, প্লাছ তাৰ দ্বাৰা স্পীডটো কণ্ট্ৰল হ'ব। 360 বেক কেমেৰা
থাকিব অৰ্থাৎ 360 বেক কেমেৰা থকাৰ এটা সুবিধা আছে যে চাৰিওফালৰ পৰা গাড়ীখন চাব পৰা যায় সো এইখন গাড়ীত ক'বলৈ গ'লে বহুত ধুনীয়া ধুনীয়া ফিচাৰ্স দিয়া গৈছে লগতে ক্ৰুজ কন্ট্ৰোল থাকিব ক্ৰুজ কন্ট্ৰোল মানে যিখিনি নাজানে সেইটো কৈ দিও যে ক্ৰুজ কন্ট্ৰোল মানে হৈছে গাড়ীখনৰ স্পীড এটা মিনিমাম লিমিটত লগাই হ্যান্ডেল নধৰাকৈ যাই থাকিব পাৰে সো হেতুৰ কাৰণে ড্ৰাইভাৰৰ কাৰণে বহুত সুবিধাজনক হ'ব প্লাস হৰিজন্টেল হেডল্যাম্প পাব নেক্সট যদি আমি তাৰ প্ৰাইচটোৰ কথা ক'বলৈ যাওঁ এইখন গাড়ীৰ প্ৰাইচ এনে কোৱা যায় আছে যে 3 লাখৰ পৰা 6.5 লাখৰ ভিতৰত পোৱা যাব সো যদি ইমানখিনি ফিচাৰ্স লৈ ফেলে গাড়ীখন ইমান এটা ধুনীয়া প্ৰাইস পইণ্টত মাৰুতি সুজুকি ওলাই দিয়ে যে আশা কৰিছো যে এইখন গাড়ী সেলটো বহুত হাই হ'ব সো এইখন গাড়ী যদি প্ৰি বুকিং চলি আছে এইখন গাড়ী যদি আপোনালোকৰ জানিব আৰু বিতংভাৱে মইতো যিখিনি জানিলো সেইখিনি কৈ দিছো এটা সৰু চাই আপডেট দিব চেষ্টা কৰিছো কিবা যদি ভুল হৈছে বেয়া নাপাব কিন্তু এইখন গাড়ী যদি আকৌ কিবা অলপ ধৰক আপোনালোকৰ নিজাকৈ জানিব ইচ্ছা আছে তেতিয়ালে ওচৰৰ ডিলাৰত যাওক যাই ফেলে আপোনালোকে গাড়ীখনৰ প্ৰি বুকিংৰ কথা বা গাড়ীখন কি আহিব কি নাহে সেইখিনি গোটে সুধিব পাৰে সো আজিলৈকে ভিডিওটো ইমানে সো যদি ভিডিওটো ভাল লাগিল তেতিয়া লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু তো প্ৰথমতে কৈছো যে চেনেলটো কি কৰিব হেতু সবেই জানে সো চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ এটা ভিডিও বহুত কষ্টৰে বনোৱা হয় সো আপোনালোকে যদি সাবস্ক্ৰাইব কৰি তেতিয়ালে আমি বহুত মোটিভেট হওঁ সো আজিলৈ ইমানে জয় আই অসম